নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ ৰাজ্যৰ ৰন্ধন কৰ্মীসকলৰ বাবে এটা ডাঙৰ খবৰ। জুইত ভাত বনোৱা ৰান্ধনীয়ে মৰিবলৈ ভয় নকৰে, প্ৰতিবাদকাৰী। মৰিগাঁও জিলাত প্ৰতিবাদত নামিল শতবৰ্ষ মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন কৰ্মীসকল। বিশেষকৈ মাহেকীয়া মাননি 1500 টকাৰ পৰিৱৰ্তে 10,000 টকালৈ বৃদ্ধি কৰাৰ দাবীৰে বৃহস্পতিবাৰে মৰিগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী হাতত লয়। বৰ্তমানে প্ৰদান কৰা মাহেকীয়া মাননিৰ 1500 টকাৰ বিপৰীতে কৰ্মীসকলক 1000 টকা প্ৰদান নকৰি সম্পূৰ্ণ মাননি আদায় দিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে। প্ৰতিবাদী সমদলটোৱে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই জুই জ্বলিছে জ্বলিবই, এই সংগ্ৰাম চলিছে চলিবই, নৰেন্দ্ৰ মোদী হাই হাই, হিমন্ত বিশ্ব শৰ্মা হাই হাই, বিজেপি চৰকাৰ গ বেক, ৰান্ধনীক দৰমহা দিব নোৱাৰা চৰকাৰ হাই হাই আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে প্ৰতিবাদকাৰীসকলে 5টা দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসমৰ শিক্ষামন্ত্ৰীলৈ মৰিগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰে।